পলিটিক্স নকৰিবা জুবিন দাই গানৰ জৰিয়তে কৈছিল কি পলিটিক্স নকৰিবা বন্ধু কথাটো সঁচা জানো আজিৰ যুগটোত ক'ব গ'লে পলিটিক্সে এটা ভাল চাকৰি কিয় নৰ্মেল ইণ্টাৰভিউ এটা যেতিয়া হয় তেতিয়া কিমানখিনি চাব লগা হয় ইণ্টাৰভিউ কেতিয়া হ'ব সেইটো ঠিক নাই এপ্লাই কেতিয়া হ'ব সেইটো ঠিক নাই ইণ্টাৰভিউ যদি হৈও যায় ৰিজাল্ট কেতিয়া দিব সেইটো ঠিক নাই কিন্তু পলিটিক্স এনেকুৱা এটা বস্তু যিটো নেকি সময়মতে হ'ব পঞ্চায়ত ইলেকশ্যনৰ পৰা আৰম্ভ কৰি বিধানসভা ইলেকশ্যনৰ পৰা আৰম্ভ কৰি MP ইলেকশ্যন সময়মতে হ'ব ৰিজাল্ট সময়মতে দিব সেইমতে কেণ্ডিডেট সিলেকশ্যন হ'ব গতিকে যিটো ইলেকশ্যন হয় সেইটো যদি আমি ইণ্টাৰভিউ বুলি ভাবি লওঁ কথাটো একেই হয় চাকৰিটো দৰমহা পাব পলিটিচিয়ানেও দৰমহা পাব যেতিয়া এজন MLA হ'ব বা এজন MP হ'ব তাৰপাছত কথাটো হ'ল কি কম্পিটিশ্যন একেবাৰে কম আজি যদি 10টা পোষ্টৰ কাৰণে চাকৰি ওলায় তেতিয়াহ'লে তাত কেণ্ডিডেট হ'ব 5 লাখ 6 লাখ বা 10 লাখ পৰ্যন্ত হ'ব পাৰে 10টা পোষ্টৰ কাৰণে কিন্তু যদি বিধানসভা ইলেকশ্যনত কোনোবাই MLAৰ কাৰণে নমিনেশ্যন দিয়ে তেতিয়াহ'লে কেণ্ডিডেট কিমান থাকে বৰ বেছি 5টা নাথাকে কেতিয়াবা 3টা এটা তেনেকুৱাও হয় কম্পিটিশ্যনটো একেবাৰে নাই তাৰপিছৰ কথাটো হ'ল যদি ইণ্টাৰভিউ হয় তেতিয়াহ'লে পঢ়া শুনা কৰিব লাগিব জেনেৰেল নলেজৰ পৰা আৰম্ভ কৰি মেথছৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে গোটেইবিলাক পঢ়া শুনা কৰিব লাগিব আৰু ইণ্টাৰভিউত বহিব লাগিব ইলেকশ্যনৰ ক্ষেত্ৰত কি পঢ়া শুনা একো কৰিব নালাগে নমিনেশ্যন দিব লাগে সঁচা মিছা কিছুমান প্ৰতিশ্ৰুতি দিব লাগে আৰু ইলেকশ্যনত জিকা চান্সটো ল'ব লাগে ধৰি ল'লোঁ কিবা কাৰণত মানে চাকৰিটো পায়ো গ'ল ইণ্টাৰভিউ দি 5 লাখ কেণ্ডিডেটৰ ভিতৰত চাকৰিটো পালে চাকৰিৰ দৰমহা পাব কিন্তু পেঞ্চন নাথাকে কিন্তু যদি এবাৰ ইলেকশ্যন খেলি জিকিব পাৰে তেতিয়াহ'লে দৰমহাটো থাকিলে পেঞ্চনটো থাকিলে তাৰ উপৰিও সকলোবিলাক ফ্ৰীয়ে হয় ক'ৰবাত গ'লেও চৰকাৰী খৰচ মূল্যবৃদ্ধি হ'লেও কোনো টেনশ্যন নাই টোল টেক্স যদি বেছি হৈ যায় তেতিয়াও চিন্তা নাই চৰকাৰী গাড়ীত ঘূৰিব টেক্স দিব নালাগে এইবিলাক চাইয়ে মানে ক'ব গ'লে পলিটিক্সটো এটা বৰ্তমান যুগত ভাল চাকৰি যদিহে ল'ব পাৰে না কোনো কম্পিটিশ্যন আছে না কোনো ধৰণৰ পঢ়া শুনা কৰিব লাগে এবাৰ জিকি গ'লে হৈ গ'ল আৰু গতিকে এই ভিডিঅ'টো এটা ধেমালিতে বনাইছোঁ কিন্তু কথাখিনি এবাৰ ভাবি চাব লাগে এটা চৰকাৰী চাকৰিৰ কাৰণে যিমান যুদ্ধ কৰিব লাগে তাতকৈ বহুতে সহজ বৰ্তমান পলিটিচিয়ান হোৱাটো কোনো ধৰণৰ কম্পিটিশ্যন কৰিব নালাগে গতিকে এই কথাকেইটা এবাৰ ভাবি চাব মই কথাটো শুদ্ধই কৈছোঁ নে ভুল কৈছোঁ এবাৰ ভাবি চাব